কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে দিব লগা হৈছিল অৰ্ধ লকডাউন আৰু এই অৰ্ধ লকডাউনে মানৱ জীৱনত নানান সমস্যাৰ সৃষ্টি কৰিলে। বিশেষকৈ ইয়াৰ প্ৰভাৱ পৰিল ক্ষুদ্ৰ ব্যৱসায়, শ্ৰমিক, মধ্যবিত্ত পৰিয়ালত বেছিকৈ পৰা দেখা গৈছিল। শুকুৰবাৰে তাৰে এক উদাহৰণ দেখা গ'ল। পুৱাই পুৱাই হাতত গামোচা লৈ ভিক্ষা মাগিলে গাড়ী মালিক ও গাড়ী চালকে। পেটৰ তাৰণাত এনেদৰে পথ বাছি লোৱা এই দৃশ্য গোলাঘাট জিলাৰ দেৰগাঁও নগৰৰ। কোভিডৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ হোৱাত তেখেতসকলৰ পৰিয়াল চলাত অসুবিধা হৈছে। ইফালে গাড়ীৰ EMI আছে, চৰকাৰে ৰেহাই দিয়া নাই টেক্স। বিমূৰত পৰি তেওঁলোকে এইদৰে ভিক্ষা খুজিব লগা হৈছে। তেখেতসকলৰ অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, চৰকাৰে তেখেতসকলৰ পৰিয়ালটিৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই তেওঁলোকৰ বিহিত ব্যৱস্থা কৰি দিয়ে যেন। জনাইছোঁ যে যোনবিলাক মিউজিক সন্থাৰ গাড়ী ইঞ্চুৰেঞ্চ পলিচি আৰু টেক্স এইবিলাক গাড়ী কোম্পানীবিলাকে ৰেহাই কৰিব লাগে, গাড়ী কোম্পানী ৰেহাই কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এটা কথা অৱগত কৰিছোঁ, আমাৰ যোনখিনি মিউজিক সন্থা আছে সিহঁতক এটা সাহাৰ্য প্ৰদান কৰিব লাগে। নহ'লে আজি অসমৰ শিক্ষিত গাড়ী সন্থা দেৰগাঁও গোটেইখিনি অসমীয়া যুৱক উপায় নাপায় গাড়ী চলাইছে। যদি আজি আন্তঃজিলা বন্ধ হয়, এই যুৱকখিনি হাতত আজি আপোনালোকে দেখিছে গামোচা লৈ ভিক্ষা খুজিব লাগিছে। কাৰণ জিলা খোলা দিব লাগে অতি সোনকালে। আৰু যিমান দিন আমাৰ মিউজিক সন্থা বন্ধ আছিলে এই 3 মাহ, এই 3 মাহ গাড়ীৰ টেক্স ৰেহাই দিব লাগে, ইঞ্চুৰেঞ্চ ৰেহাই দিব লাগে, নহ'বা গাড়ী কোম্পানীয়ে টানি লৈ গুচি যাওক। আমি ইঞ্চুৰেঞ্চ, গাড়ী টেক্স, ফিটনেছ একো দিব নোৱাৰোঁ। আৰু আমাৰ এই অৱস্থাত গাড়ী কোম্পানীবিলাকে আমাক মানসিকভাৱে বহুত হাৰাশাস্তি চলাই আছে। সেইকাৰণে গাড়ী কোম্পানীক আমি সকিয়াই দিব বিচাৰিছোঁ। আপোনালোকে যদি আমাক পইচা বিচাৰে, আমাক পইচা বিচাৰি লাভ নাই। আপোনালোকে গভৰ্ণমেণ্টক পইচা বিচাৰক, গভৰ্ণমেণ্টে পইচা দিব। কাৰণ আমি পইচা দিব পৰা অৱস্থাত নাই কাৰণে আজি আমি ভিক্ষা খুজিব লগা হৈছে। ইণ্টাৰেষ্ট লৈছে হয়, আপুনি কওকচোন। গতিকে আজি আমাৰ গাড়ী সন্থাৰ মেজিক প্ৰধানকৈ, গতিকে আমাৰ যিখিনি থলুৱা গাড়ী আমাৰ দেৰগাঁও, গতিকে আজি আমাৰ যি অৱস্থা হৈছে সেয়া দেখিছেই। হাতত গামোচা বান্ধি আজি ভিক্ষা মগা নিচিনা এটা কথা হৈছে। গতিকে প্ৰত্যেকৰে এটা এটা পৰিয়াল আছে, প্ৰত্যেকজনে আমাৰ এজন শিক্ষিত হৈ পেলাই একোখন গাড়ী নিজে কিনি পেলাই চাকৰি বাকৰি নাই। গতিকে এই সকলোখিনি চৰকাৰে দেখিও আজি আমাৰ যিখিনি আমাৰ ইঞ্চুৰেঞ্চেই হওক, টেক্সেই হওক, এইখিনি আমাৰ যিখিনি ছেপ্টেম্বৰৰ পৰা বান্ধি দিছে, দিবই লাগিব বুলি বাউণ্ড কৰিছে। গতিকে সেইখিনি ক্ষেত্ৰত আমাৰ কোনো দিবলৈ আমাৰ সমৰ্থ নাই। গতিকে সেইখিনি চৰকাৰে অনতিপলমে আমাক ৰেহাই দিব লাগিব। গতিকে এইখিনি নকৰিলে আমাৰ কিন্তু আমাৰ জংকী আন্দোলনৰ নিচিনা এটা আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব আমাৰ সকলো গাড়ী সন্থাই। গতিকে এইখিনি ক্ষেত্ৰত আমি চৰকাৰক সকিয়াই দিছোঁ। গতিকে আমাক জীয়াই থাকিবলৈ দিয়ক। গতিকে নহয় আমাৰ ভিক্ষা মগাতকৈও আমাৰ একেবাৰে চৰম পৰ্যায়ত আমাৰ উপনীত হ'ব। গতিকে এইখিনি কথা আমাৰ সকলো গাড়ী আমাৰ প্ৰত্যেকজন মালিকেই আছে। গতিকে মালিকেই চলাইছে আমাৰ। গতিকে এইখিনি ক্ষেত্ৰত আমাৰ ক'বলগীয়া আছে, চৰকাৰক অনুৰোধ জনাইছোঁ। গতিকে এইখিনি ক্ষেত্ৰত আমাক ৰেহাই দিয়ক। গতিকে এই সকলোখিনি চৰকাৰে বিচাৰ বিবেচনা কৰি পেলাই আমাক মাফ কৰিব বুলি আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা অনুৰোধ কৰিছোঁ, ইলেকশ্যনৰ সময়ত আমাক গাড়ীবিলাক বিচাৰে, কিন্তু আমাৰ বাকী সময়ত আমাক কোনো গাড়ী দৰকাৰ নাই, গাড়ী ড্ৰাইভাৰ হেণ্ডিমেনৰ কোনো দৰকাৰ নাই, ইলেকশ্যনৰ সময়ত বিচাৰে। অসম চৰকাৰে যদি এইটো লকডাউনটো আন্তঃৰাষ্ট্ৰীয় গাড়ীখিনি বন্ধ কৰি ৰাখে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনখিনিৰ পৰা আমি পৰিয়াল পোহপাল দি আছোঁ। যদি সেইটো বিচাৰি আছে, পৰিয়াল পোহপাল দিয়াটো আমাক কষ্ট হৈ গৈছে। যদি লকডাউনটো আকৌ আন্তঃৰাষ্ট্ৰীয় জিলা এনেকৈ বন্ধ কৰি থৈ দিয়ে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনখিনি গোটাই পেলাই পুলিচ লগাই পেলাই আমাক গুলিয়াই মাৰি দিয়ক। নহয়, এতিয়া কথাটো হ'ল কি, আপোনালোকৰ যে বেমাৰটো বাঢ়ি গ'লেতো আপোনাৰ গোটেই সমাজখন ধ্বংস হ'ব। সেইটো বেমাৰটো বাঢ়িছে মানি লৈছোঁ, কিন্তু ট্ৰেইন চলি আছে, প্লেন চলি আছে, সকলো মানুহ। মই ডিফু গৈছোঁ, থিয় হৈ গৈছোঁ, কোনো সামাজিক নিয়ম নাই, কোনো মাস্ক নাই, কোনো চেনিটাইজাৰ কৰা নাই। ডিফু গৈছোঁ, থিয় হৈ ওলমি গৈছোঁ। ট্ৰেইনতে গৈছোঁ, ডিফু গৈছোঁ, ওলমি গৈছোঁ। বিহাৰৰ পৰা গাড়ী চলিছে, আহি আমি দেৰগাঁৱত নিজে দেখিছোঁ, বিহাৰৰ পৰা গাড়ী চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিজা খবৰ।